নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোক পোনপ্ৰথমতে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল অল জব আপডেটলৈ। আজিৰ আমি এই ভিডিঅ'টোত কিহৰ বিষয়ে আলোচনা কৰিম হয়তো আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেইলখন দেখি গম পাইছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম চৰকাৰী চাকৰিসমূহত আমি কেনেকৈ এপ্লাই কৰিম আমাৰ নিজৰ মোবাইলতে। চ' আপোনালোকে হয়তো বহুতেই নাজানে আপোনালোকৰ এটা প্ৰব্লেম হয় যিহেতু এপ্লাই কৰিব খুজিলে আপোনালোকৰ ডকুমেণ্টছ ফটো আৰু ছিগনেচাৰ আপোনালোকে মিলাব নোৱাৰে। চ' আপোনালোক যিটো চাইজ ধৰি দিয়ে আপোনালোকক বোলে 50 KB 100 KB আপোনালোকে হয়তো সেই ডকুমেণ্টছ ফটো আৰু ছিগনেচাৰৰ চাইজটো আপোনালোকে মিলাব নোৱাৰে। চ' আপোনালোকে এই ডকুমেণ্টছ ফটো আৰু ছিগনেচাৰ আপোনালোকে কেনেকৈ চাইজ মিলাব সকলোখিনি আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাই দিম। আৰু আপোনালোকে কোনো ধৰণৰ আপোনালোকে চৰকাৰী চাকৰিসমূহত আপোনালোকে মাৰ্কেটত গৈ বা আপোনালোকে লেপটপ কম্পিউটাৰত আপোনালোকে পইচা দি আপোনালোকে এপ্লাই কৰিব নালাগে, ঠিক আছে। সকলোখিনি আপোনালোকে ডিটেইল জানিবলৈ আজিৰ এই ভিডিঅ'টো আপোনালোকে মোৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে হ'ল। আহক তেতিয়াহ'লে আমি পলম নকৰি আজিৰ এই ভিডিঅ'টোলৈ একবাৰ হওঁ। এতিয়া মই আপোনালোকক এপ্লাই কৰি দেখুৱাম। এইটো হৈছে হেল্থৰ অফিচিয়েল ৱেবছাইট। চ' আপোনালোকে যদি ইয়াত এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। আপোনালোকে চাই লওক, ঠিক আছে। এতিয়া আমি কলেজ নেমটো আমি চিলেক্ট কৰি ল'ম, ঠিক আছে। কলেজ নেম হৈছে আপোনালোকৰ গভৰ্ণমেণ্ট ডেণ্টেল কলেজ ডিব্ৰুগড়। ইয়াত আমি এপ্লাই কৰিম, ঠিক আছে। এইটো হৈছে এটা গ্ৰেড 4 ৰিক্ৰুটমেণ্টত মই এপ্লাই কৰিম, ঠিক আছে। ইয়াত গ্ৰেড 4 আমি চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে পোষ্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব, ঠিক আছে। মই ইয়াত যেটো হস্পিটেল এটেণ্ডেণ্ট তাতে মই টিক মাৰ্ক দিছোঁ, ঠিক আছে। এতিয়া আমি সাবমিট কৰিব লাগিব, ঠিক আছে। এতিয়া সাবমিট কৰাৰ পিছত এনেকুৱাকৈ নেক্সট এখন ফৰ্ম আহিব, ঠিক আছে। ইয়াত এপ্লাই পোষ্ট দেখিছে আপোনালোকে, ঠিক আছে। হস্পিটেল এটেণ্ডেণ্ট অটোমেটিকলি আহি গ'ল, ঠিক আছে। ইয়াত আমি কেণ্ডিডেট নেম দি দিম, যিহেতু মোৰ নামটো ইয়াত দি দিছোঁ, ঠিক আছে। সকলোখিনি কৰিছোঁ। এতিয়া মই ইয়াত আপোনালোকে দেখিছে ফাদাৰ নেমছ, ইয়াত আপোনাৰ ফাদাৰ নেম দেখিছে, মাদাৰ্ছ নেম, ঠিক আছে। ফাদাৰ মাদাৰ এড্ৰেছ ইয়াত দিব লাগিব, জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব লাগে। এইখিনি সকলোখিনি আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকক মই দেখুৱাইছোঁ ফটোৰ চাইজটো আপোনালোকক, ঠিক আছে। আপোনালোকে সকলোখিনি কৰাৰ পিছত আপোনালোকে ইয়াত শেষৰ পিনে আপোনালোকে দেখিছে আপলোড ফটো এণ্ড ছিগনেচাৰ, আপলোড ছিগনেচাৰ আপোনালোকে ইয়াত দেখিছে, ঠিক আছে। ক্লিক হাৰ ইয়াত আপোনালোক দেখিছে প্ৰথমতে দেখিছে যে চাইজ অফ ছিগনেচাৰ মাষ্ট বি লেছ দেন কি 30 KB 30 KB হ'ব লাগিব। আৰু আপোনালোকে ইয়াত দেখিছে হাইট অফ ছিগনেচাৰ মাষ্ট বিটুইন 100 পিক্সেল এণ্ড 118 পিক্সেল, ঠিক আছে। আপোনালোকে ইয়াত দেখিছে এই সকলোবোৰ মিলাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব। চ' আপোনালোক এতিয়া মই দেখাইছোঁ কেনেকৈ আপোনালোকে মিলাব, ঠিক আছে। আপোনালোকে ডকুমেণ্টছ ফটো আৰু ছিগনেচাৰৰ KB কমাবলৈ আপোনালোকে গুগল পেজটো অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত দেখিছে আপোনালোকে এনেকুৱা ধৰণে আপোনালোকে গুগল পেজটো অ'পেন কৰি ল'ব। আৰু ইয়াত আপোনালোকে টাইপ কৰিব ফ্ৰী FREE ফ্ৰী ফটো কনভাৰ্ট। আপোনালোকে ইয়াত দেখিছে আপোনালোকে ফ্ৰী ফটো কনভাৰ্ট। চ' আপোনালোকে তাত আপোনালোকে ফ্ৰী ফটো কনভাৰ্ট আপোনালোকে লিখি চাৰ্চ কৰিব, ঠিক আছে। আৰু নেক্সট আপোনালোকৰ এনেকুৱা ধৰণে এখন পেজ অ'পেন হ'ব, ঠিক আছে। আপোনালোকে আৰু তলত দেখিছে ইয়াত এবাৰ স্ক্ৰল কৰাৰ পিছত আপোনালোকে এই ৱেবছাইটটো দেখা পাব আৰু তাত আপোনালোকে ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ এখন নতুন পেজ দেখা পাব আৰু আপোনালোকৰ ৰাইট চাইডত দেখিব ৰিচাইজ ফটো অনলাইন, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নেক্সট এনেকুৱা ধৰণৰ আপোনালোকৰ এখন পেজ আহিব। তাতে আপোনালোকৰ ফটোসমূহ আপোনালোকে চাইজ কমাব পাৰিব, ঠিক আছে। আপোনালোকে ইয়াত দেখিছে ফটো টু কনভাৰ্ট চাইজ আৰু কোৱালিটি আপোনালোকে ইয়াত দেখিছে। চ' তাত কেনেকৈ আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক কৈ দিছোঁ। চ' আপোনালোকে চইচ ফাইলত ক্লিক কৰিব আৰু আপোনালোকে কোনটো চাইজ কমাব বিচাৰিছে, কোনখন বস্তুৰ কি চাইজ কমাব বিচাৰে ফটো ছিগনেচাৰ সেইটো আপোনালোকে লৈ ল'ব। যিহেতু মই আপোনালোকক এনে এক্সাম্পল দিবৰ কাৰণে আপোনালোক আধাৰ কাৰ্ডখন মই আপোনালোকক লৈছোঁ, ঠিক আছে। এতিয়া আপোনালোকে দেখিছে ইয়াত আহি গ'ল, ঠিক আছে। আৰু আপোনালোকে চাইজটো যিহেতু অনলাইনৰ কাৰণে আপোনালোকে এপ্লাই অনলাইনৰ কাৰণে আপোনালোকে কৰিব চাইজ, ঠিক আছে। আপোনালোকে চাইজটো আপোনালোকে 800ৰ পৰা 600 থাকিব নিদিব, ঠিক আছে। 640ৰ পৰা 480 ক্লিকত আপোনালোকে ক্লিক কৰিব, ঠিক আছে। আৰু আপোনালোকে কোৱালিটিটো আপোনালোকে
80 নাৰাখিব ঠিক আছে আপোনালোকে কোৱালিটিটো 80 আছে যেহেতু আপোনালোকে 80 ৰাখিব নালাগে আপোনালোকে 70 কৰিব ঠিক আছে আপোনালোকে 70 ত ক্লিক কৰিব ঠিক আছে 70 ত ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখিছে কনভাৰ্ট ইমেজ ঠিক আছে আপোনালোকে কনভাৰ্ট ইমেজত আপোনালোকে ক্লিক কৰিব ঠিক আছে আপোনালোকৰ এতিয়া ইমেজটো আপোনালোকৰ কনভাৰ্ট হৈ আছে আপোনালোকে দেখিছে আৰু নেক্সট আপোনালোকৰ এনেকুৱাকৈ আপোনালোকৰ আহি যাব ঠিক আছে পেজটো যেহেতু মোৰ আধাৰ কাৰ্ডখন আহি গ'ল এতিয়া কনভাৰ্ট হৈ গ'ল আপোনালোকে দেখিছে ইয়াত ঠিক আছে আপোনালোকে তলত এনেকৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব আধাৰ কাৰ্ডখন আহি গৈছে আৰু আপোনালোকে তলত দেখিছে ইয়াত আপোনালোকে ক্লিক হার টু ডাউনলোড ইমেজ তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইমেজটো ডাউনলোড হৈ গ'ল আপোনালোকৰ সাইজটো কমি গ'ল ঠিক আছে এনেকৈ আপোনালোকে সকলোখিনি আপোনালোকৰ ইমেজটো আপোনালোকৰ ফটোৰ আপোনালোকে সাইজটো কমাব পাৰিব তাত কোনো ধৰণৰ প্ৰবলেম নাই সো আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ ডকুমেন্ট সিগনেচাৰ আৰু ফটো সাইজটো আপোনালোকে কমাই ল'ব পাৰে ঠিক আছে তাত কোনো ধৰণৰ প্ৰবলেম নাই এতিয়া মই আপোনালোকক ফটোৰ সাইজটো মই আপোনালোকক কমাই দেখুৱাইছো আপোনালোকক ঠিক আছে ফটো এখন লৈ দিছো আপোনালোকক তাত কোনো ধৰণৰ প্ৰবলেম নাই আপোনালোকে কৰি গলে হল জাস্ট আপোনালোকে ফটো এতিয়া সিলেক্ট কৰিলে হল গ্যালারিত যাব লাগিব গ্যালারিত গৈ এতিয়া ঠিক আছে গ্যালারিত গৈ মই মোৰ ফটোটো লৈ লৈছো এতিয়া আৰু এইখিনিতো ঠিকে থাকে আছে তেতিয়া কৰিলো ঠিক আছে কোৱালিটিটো 70 কৰি লৈছো ঠিক আছে এতিয়া কনভাৰ্ট ইমেজত ক্লিক কৰিম কনভাৰ্ট ইমেজত ক্লিক কৰিছো কনভাৰ্ট হৈ যেহেতু মোৰ ফটোটো আহি গ'ল এনেকুৱা ধৰণে ঠিক আছে আপোনালোকে এনেকুৱা ধৰণে আপোনালোকৰ ফটো সিগনেচাৰ আপোনালোকে সকলোখিনি কনভাৰ্ট কৰি ল'ব পাৰে আপোনালোকে তাত কোনো ধৰণৰ প্ৰবলেম নাই ঠিক আছে আপোনালোকে এইখিনি কাম কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া আহক আমি এপ্লাই কৰি লওঁ মই দেখুৱা ধৰণে আপোনালোকৰ ডকুমেন্টস ফটো আৰু সিগনেচাৰ সমূহ আপোনালোকে কনভাৰ্ট কৰি ল'ব ঠিক আছে আপোনালোকে কনভাৰ্ট কৰি আপোনালোকে যিখিনি আপোনালোকে অনলাইন প্ৰসেছত আহি পাইছিল সেইখিনি আহি আপোনালোকৰ ডকুমেন্টস ফটো আৰু সিগনেচাৰ আপোনালোকে আপলোড কৰিব পাৰে তাত আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেমে নাই ঠিক আছে আপোনালোকে ইয়াত দেখিছে আপোনালোকে আপলোড ফটো আৰু আপলোড সিগনেচাৰ মই এতিয়া আপোনালোক আপলোড কৰি দেখুৱাম ঠিক আছে ইয়াত আমি ফটোটো আপলোড ফটোত আমি ক্লিক কৰিম ক্লিক হাৰত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আপোনালোকে ফাইলটো সিলেক্ট কৰিব ঠিক আছে ফাইলটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ফটো য'ত আছে আপোনালোক তাতে গৈ আপোনালোকৰ ফটোখন সিলেক্ট কৰি দিব ঠিক আছে এইখন ফটো মই আপোনালোক তেতিয়া দেখিছিলে আপোনালোকে দেখিছে আপোনালোকে ইয়াত আহি গ'ল ঠিক আছে আপোনালোকে এনেকুৱাকৈ আপোনালোকে আহিব ঠিক আছে তাত কোনো ধৰণৰ প্ৰবলেম নাই ঠিক আছে আপোনালোকে এতিয়া সিগনেচাৰটো আপোনালোকে দিবৰ কাৰণে এতিয়া আপোনালোকে ক্লিক কৰিবলৈ ক্লিক হেয়াৰত ঠিক আছে ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ য'ত আপোনালোকৰ সিগনেচাৰটো আছে আপোনালোকে তাত গৈ আপোনালোকে সিগনেচাৰটো দিব পাৰে ঠিক আছে ইয়াত মই সিগনেচাৰটো দি দিছো ঠিক আছে ইয়াত আপোনালোকে দেখিছে সিগনেচাৰটো আহি গ'ল ঠিক আছে এতিয়া আপোনালোকে তলত স্ক্ৰল কৰি আপোনালোকে ইয়াত পাসপোৰ্টটো মাৰিব দিছে ঠিক আছে পাসপোৰ্টটো মাৰিম এতিয়া ঠিক আছে পাসপোর্টটো মারিব আছে আৰু রিএন্টার পাসপোর্ট ঠিক আছে পাসপোর্টটো আৰু এবাৰ মাৰিব লাগিব ঠিক আছে পাসপোর্টটো মৰাৰ পিছত আমি এতিয়া সাবমিট কৰিম ঠিক আছে আপোনালোক সাবমিট কৰি দেখুৱাম আপোনালোকে ইয়াত দেখিছে সাবমিট ইয়াত আপোনালোক ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন সাবমিট হৈ যাব ঠিক আছে ইয়াত আপোনালোকে দেখিছে প্লিজ সিলেক্ট PWD এটো আমি সিলেক্ট কৰা আছিল সেইকাৰণে এতিয়া আমি সিলেক্ট কৰিব লাগিব সেইকাৰণে আপোনালোকৰ সাবমিট হোৱা নাই ফৰ্মখন ইয়াত কোড গৈছে PWD ৰ অপচন ঠিক আছে আপোনালোকে ইয়াত দেখিছে সিলেক্ট কৰা নাই আমি এইটো আপোনালোকে নো বুলি ক্লিক কৰিব ঠিক আছে ইয়াত নো ঠিক আছে নো ক্লিক কৰি আপোনালোকে আকৌ যাব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন সাবমিট হৈ যাব এনেকুৱা ধৰণে ঠিক আছে আপোনালোকে দেখিছে ইয়াত এপ্লিকেশন ফৰ্মখন আপোনালোকৰ সাবমিট হৈ যাব তাত কোনো ধৰণৰ আপোনালোকৰ প্ৰবলেম নাই ঠিক আছে আপোনালোকে এনেকৈ কৰিব পাৰে আপোনালোকৰ নিজৰ মোবাইলতে তাত কোনো ধৰণৰ প্ৰবলেম নাই ঠিক আছে এতিয়া আমি ক্লিক কৰিম এপ্লিকেশন প্ৰিন্ট ঠিক আছে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশনখন আপোনালোকে মোবাইলত সেভ কৰি ৰাখিব পাৰিব ঠিক আছে আপোনালোকে দেখিছে ইয়াত
আহি গ'ল সকলোখিনি ঠিক আছে ইয়াত আপোনালোকে দেখিছে আহি গ'ল সকলোখিনি এতিয়া আমি PDF বনাই থৈ দিম ঠিক আছে সেভ হৈ গ'ল ঠিক আছে আপোনালোকে দেখিছে সকলোখিনি আহি গ'ল ঠিক আছে ফটোটোও দেখিছে আপোনালোকে এই ফটোটো আহি গ'ল আৰু সিগনেচাৰটো আহি আছে তলত স্ক্ৰল কৰাৰ পিছত সিগনেচাৰটো আপোনালোকে দেখিব ঠিক আছে এনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰে তাত কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে আৰু এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিলে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব ঠিক আছে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা চাকৰিসমূহৰ ৰিলেটেডৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ঠিক আছে আজিলৈ এৰিলোঁ পুনৰ লগ পোৱাৰ আশাৰে মই টিকেন্দ্ৰ ভা আজিলৈ গুড বাই